অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগতেই অসম সাহিত্য সভাৰ স্বনামধন্য প্ৰাক্তন সভাপতিসকলৰ স্মৃতিচাৰণ অনুষ্ঠান এইবাৰ লিডু শাখা সাহিত্য সভাৰ উদ্যোগত আমি অহা 27 ডিচেম্বৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিব লৈছোঁ। এই প্ৰতিষ্ঠা দিৱসৰ লগতেই সংগতি ৰাখি আমি 21 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰলৈকে 7 দিনীয়া গ্ৰন্থমেলাৰ কাৰ্যসূচীও ৰখা হৈছে। আমি অহা 21 ডিচেম্বৰ দিনাখন গ্ৰন্থমেলাৰ শুভ আৰম্ভণি হোৱাৰ লগে লগে বিভিন্ন আমি কাৰ্যসূচী এই গ্ৰন্থমেলাত বাকৰিতে আমি সন্নিৱিষ্ট কৰিছোঁ। বিশেষকৈ কবি সন্মিলন, মহিলাসকলৰ আকাশ, শিশুসকলৰ কুঁহি অনুষ্ঠান বা আমাৰ বিভিন্ন জনগোষ্ঠীয় সমাহাৰ বৰ্ণাঢ্য কাৰ্যসূচী আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। এক বিশাল বিস্তৃত এসপ্তাহ জোৰা আমাৰ লিডু অঞ্চলত প্ৰাণ পাই উঠিব বিভিন্ন ভাষা ভাষী লোকৰ সমাগমেৰে অসম সাহিত্য সভাৰ ভাষা সাহিত্যৰ কাণ্ডাৰীসকলে ইয়াত উপৱিষ্ট হ'ব। আমি ইতিমধ্যে গম পোৱা মতেই অসমৰ বিভিন্ন বিশিষ্ট বুদ্ধিজীৱী সাহিত্যিক সমাৱেশ হোৱাৰ লগতেই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইখন ৰাজ্যৰ পৰাও অতিথি আহিব আৰু বাহিৰৰ পৰাও দুজনমান বিশিষ্ট ব্যক্তি অহাৰ আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। আৰু অসম সাহিত্য সভাৰ প্ৰায় 150 কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকক প্ৰমুখে কৰি বিভিন্ন জিলাৰ প্ৰতিটো জিলাৰে সভাপতিসকল আহি উপস্থিত হ'বহি। সেয়েহে আমি আদৰিবলৈ সকলো মাৰ বান্ধি সাজু হৈছোঁ। আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস যাতে উলহ মালহেৰে আমি উদযাপন কৰিব পাৰোঁ, সকলো দিশ আমি খুঁটি নাটিৰে চাই আমি সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে সকলোৱে মাৰ বান্ধি থিয় হৈছোঁ। ধন্যবাদ।